Hello everyone, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। এয়া আজি এতিয়া য'ত আছিলো আমি আপোনাৰ আনন্দ বিহাৰৰ পৰা নিৰ্মাণ বিহাৰৰ লক্ষ্মীনগৰত আমি আছিলো। এতিয়া ইয়াৰ পৰা আমি চেক আউট কৰি আমি এতিয়া যাম কৰল বাগ। তাতে থাকিম এইকেইদিন। তাতে থাকিলে অকণমান কিছু সুবিধা হয়। এইকাৰণে তাতে থাকিম। তাৰ পৰা আমি তাৰপৰাই তাত ঘৰলৈ গুচি যাম আৰু বুলি ভাবিছোঁ, বেলেগত চিফ্ট নকৰোঁ আৰু তাতে এতিয়া যাবলৈ ওলাইছোঁ। আৰু লগতে ব্লগটো আজি ষ্টাৰ্ট কৰি দিছোঁ, তো ভিডিঅ'টো সেইকাৰণে চাই থাকিব। ব্ৰেকফাষ্টৰ আৰম্ভণি 50-50 মাস্কা চাস্কা বিস্কুটৰ পৰা আৰম্ভণি কৰিছোঁ দেই আজি ব্ৰেকফাষ্টৰ। সেয়ে আমি হোটেলৰ পৰা ওলাই দিলোঁ, লাগেজবোৰ আনিহঁতত ল'লোঁ। লৈ মেলি তাৰে পাছত আহি থাকোঁতে পাই গ'লোঁ নহয় বৰষুণ যাক। তো এনেই ঠাণ্ডা লাগি আছিলে, তাতে আৰু বৰষুণ যাকে আৰু শীতল কৰি পেলালে। পালোঁ আৰু দিল্লীত বৰষুণ। তাৰে পাছত বৰষুণৰ মাজে মাজে গৈ আছোঁ আৰু আমি হোটেলত লাগেজ থৈ এতিয়া খোজকাঢ়ি অকণমান ঘূৰিম। একদম ফগি দিল্লী। আজি কিন্তু ঠাণ্ডা আছে দেই। কালি কৈছিলোঁ ন কোৱাসকলক, সঁচাকৈ দেই আজি ঠাণ্ডা কিন্তু পূৰা আছে। বৰষুণো দি দিলে দেখুৱালোৱে নহয়। এতিয়া পূৰা একদম দিল্লীত খোজকাঢ়ি আছোঁ। কি মজা লাগিছে, গৰম উঠিছে একদম। পূৰা খোজকাঢ়ি এতিয়া অকণমান ঘূৰিম আৰু লগতে আপোনালোককো দেখুৱাই থাকিম দেই। সেয়া পাই গ'লোঁ। এইবাৰ আলু টেষ্ট কৰোঁ বোলো, দেখি আছোঁ যিহেতু সেয়া আলু খালোঁ। খাই উঠি এইবাৰ লাঞ্চত লৈ ল'লোঁ চলে ভটোৰাই খাইছোঁ দেই। ইমান টেষ্টি লাগিছে। চলেটোৰ মাজত একদম চীজ দি দিয়ে। তাৰপিছত এইখন আমাৰ হোটেল দেই, আমি য'ত থাকিছোঁ। এইটো আমাৰ ৰুম। অকণমান আপোনালোককো দেখুৱাই দিওঁ ন আমি ক'ত আছোঁ। আহি অকণমান বিশৃংখল হৈ আছে, কাৰণ নিজৰ ঘৰ নহয় ন, বেলেগ জেগাত আহিলেতো বিশৃংখল হ'বই। তো ৰুমত সোমাই দিলোঁ। এই টিকলিজনী ভাগৰি গৈছে, দেখিছে নিচ ভাগৰত টাইপ বহি দিছে আৰু একদম। এইবাৰ একদম দিনটোৰ কাম বন কৰি মেলি এইবাৰ ওলাই আহিলোঁ অকণমান। আকৌ এইবাৰ আহি গ'লোঁ। দেখিছে, গম পাইছে ন, ওচৰৰ পৰা দেখুৱাই আছোঁ ৰ'ব দেই। এয়া আহি পাই গ'লোঁ ইণ্ডিয়া গেট। আৰু চাওকচোন মানুহৰ সমাগম, ভিৰ। অকণমান ময়ো ভিডিঅ' বনাওঁ। ইমান ধুনীয়া লাগে ন, আৰু আহি যে ইমান ভাল লাগিছে একদম। একদম পৰিৱেশ চাওকচোন, ইমান মানুহ বা ঠাণ্ডা কিন্তু বহুত, তথাপিও মানুহৰ পূৰা একদম। গোটেইখিনি দেখুৱাই দিছোঁ আপোনালোকক, চাওকচোন দেই। লাহে লাহে দেখুৱাই আছোঁ। তুমি চাওকচোন পূৰা ফগি দেখিছেনে কেনেকুৱা কুঁৱলীতে হৈ আছে। আৰু ইমান বেছিয়ে ঠাণ্ডা নহয় আজি, মানে বহুত বেছি ঠাণ্ডা। দিন ৰাতিপুৱাৰ পৰা সেই যে বৰষুণ দিয়াৰ পৰা এতিয়ালৈকে একদম বহুত বেছি ঠাণ্ডা। আৰু তথাপিও আমিও ওলাই আহিছোঁ দিয়কচোন, বেলেগকনো কি ক'ম, আমিও ওলাই আহিছোঁ। আৰু মানুহবোৰ চাওক, অকণমানকৈ গোটেইবোৰ দেখুৱাই আছোঁ। আহি গ'লোঁ ওচৰত, গৈ আছোঁ। ইয়াতে অলপ পোহৰ ভাল লাগিছে। চব ফটো উঠাত বিজি। সঁচাই ইমান ভাল লাগে ন, আহিলোঁ কেইবাবাৰো কিন্তু সঁচাই যিমানবাৰে আহোঁ ভালেই লাগে। আৰু কেমেৰামেনকেইটা যে মাই গুডনেছ লাগিয়ে থাকে ফটো উঠাবলৈ। সেয়া চাওক, একদম ওচৰৰ পৰা দেখাইছোঁ। একদম ঠাণ্ডা বতাহ দি আছে। আৰু ইমান যে ভাল লাগিছে নহয়, ইমান মানুহ বেছি তাতে আৰু পূৰা একদম ঘূৰি আছোঁ। ভাল লাগিছে, বহুত বেছিয়ে ভাল লাগিছে দেই এনেকৈ। আৰু অকণমান কেতিয়াবা কিন্তু ব্যস্ততাৰ পৰা এনেকৈ আহি অকণমান মাইণ্ড ৰিফ্ৰেছমেণ্ট লাগে দেই। বহুত বেছি ভাল লাগিছে। আৰু দুইজনী পূৰা একদম ঘূৰি আছোঁ। আৰু এতিয়াতো খাব লাগিব ন, তাতে ইমান ধুনীয়া তাতে খাই ভাল পোৱা মানুহ, কিবাকিবি খাবলৈ চটপটা কিবাকিবি খাবলৈ অকণমান ঘূৰি লওঁ। তাৰপাছত খোৱা খাদ্যৰ সম্ভাৰলৈ দৌৰিম আৰু দেই। কৈছিলোঁৱে নহয়, আহি গ'লোঁ খাবলৈ। চুইট কৰ্ণ লৈ ল'লোঁ ধুনীয়াকৈ। তাৰপাছত চাওকচোন ধুনীয়াকৈ মিঠা পান সজাই দিছে। মই খোৱা নাই দেই, এইটো চাইছোঁহে কিন্তু। আৰু অকণ বৰষুণটোৱে মানে তাহাঁতক দিগদাৰ দিলে। তাৰপাছত ফুচকা কিবাকিবি বহুত চব মানে এনেকুৱা লাগিছে, এফালৰ পৰা খাইছোঁ পাৰাখিনি বাৰু। বৰষুণত তিতি হ'লেও আমিও কিন্তু খাবলৈ এৰা নাই, দেখিছে। বৰষুণত তিতি হ'লেও পূৰা খাইছোঁ। খাই বৈ আহি এইবাৰ আকৌ ৰাতিৰ কাৰণে লাগিল নহয়, অকল ৰাইচ কুকাৰত দালি ভাত খাব নেকি। তো তাৰে কাৰণে লৈ ল'লোঁ। মালাই চিকেন এনেদৰে বনাই আছে। জানো কিয় পাই টেষ্টি হয়নে নাই নাজানো, লৈহে আছিলোঁ দেই কিন্তু। তো এইটো বনাই থকা আপোনালোকক অকণমান দেখুৱাই দিলোঁ। তাৰ পেকিং লৈ মেলি এইবাৰ ৰুমলৈ দৌৰাদৌৰিকৈ গৈছোঁ। আৰু ঠাণ্ডাও লাগিছে নহয় বহুত। আহি পাই গ'লোঁ হোটেল, আৰু হৈ গ'লোঁ ফ্ৰেছ। আৰু একেটা কাপোৰতে দেই, কাৰণ কাপোৰ বেছি আনিব পৰা নাই নহয়। তো সেইকাৰণে আৰু ক'তনো ধুম, সেইটো কাৰণে পূৰা আহি এতিয়া বহাই দিছোঁ খানা। আৰু আপোনালোকক লগত খানাটো দেখুৱাই আছোঁ। টেষ্টি আমি খানা ৰেডি। মালাই চিকেন দেখুৱাই আছিলোঁ যে, চাওকচোন একদম। আৰু হৈছে পনীৰ। তো আজি ভিডিঅ'টো ইমানতে সামৰিলোঁ। নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম। আজিলৈ বাই বাই।